হেল্ল' গাইজ, আজি মই আছোঁ মোৰ বান্ধৱীৰ বিয়াত। ইয়াত আজি মেহেন্দি ৰচম পাতিছে। মেহেন্দি ৰচমত আহিছোঁ, আপোনালোকক দেখাই গৈ আছোঁ আৰু কি হয়। এয়া ভণ্টিৰ লগত একেলগে আহিছোঁ আমি। লগাব লগা কাৰণে ৰাতিপুৱা 10টা বজাতে আহি ওলাইছোঁ সিহঁতৰ ঘৰ। এয়া আহি পালোঁ বিয়াৰ ঘৰ। ৰবাতৰিখন অকণ দেখুৱাই দি আছোঁ। তেতিয়া কাৰেণ্টটো নাই কাৰণে ইমান আন্ধাৰ হৈ আছে, একো ভালকৈ দেখুৱাবই নহ'ল। চাওকচোন, ফটোশ্বুট কৰি আছে আন্ধাৰতে। কইনাক মেহেন্দি মই লগাই দিছিলোঁ, কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাবচোন। হেল্ল' গাইজ, আমি এতিয়া আহিলোঁ মেহেন্দি লগাই কিনে। লাইন নাই কাৰণে ইমান আন্ধাৰ, একো দেখুৱাবই নহ'ল। মোৰ বান্ধৱীজনী বিয়া ঘৰৰ ওচৰতে, সেইকাৰণে ইয়াত আহি কিনে তাৰপিছত আমি ৰাস্তাত ইয়াত ফটো উঠি আছোঁ, ভিডিঅ' বনাই আছোঁ। এইজনী মোৰ ভণ্টি আৰু এইজনী দাদা ছোৱালী বৌ, আমি গোটেইকেইজনী ইয়াত বহি আছোঁ বিয়া ঘৰতে। বহি কিনে ইয়াত ভিডিঅ' বনাই আছোঁ, ফটো উঠিছোঁ। গধূলি আৰু কি কৰিব ন, এনজয় কৰি আছোঁ আমি গোটেইবিলাকে পূৰা। ৰ'ব কইনাজনীৰ লুকটো কেনেকুৱা হৈছে বিয়াৰ দিনাখন আপোনালোকক লুকটো দেখুৱাই নাই। এতিয়া চাওকচোন কইনাজনী কেনেকুৱা লাগিছে আমাৰ। আৰু এটা কথা, মোৰ সকলো ভিডিঅ'তে যে আপোনালোকে দুজনী ছোৱালী দেখা পায়, মই ভণ্টি বুলি জনাওঁ। এই দুজনী ভণ্টি মানে মোৰ দাদা ছোৱালী, এজনী তৃষ্ণা আৰু এজনী বনশ্ৰী। আপোনালোকে হয়তো আগৰ ভিডিঅ' যদি চাইছে চিনি পাইছে। তেওঁ দুইজনী কিন্তু বয়সত মোতকৈ বহুত সৰু, কিন্তু ইমান কথা ক'ব নহয়, দুইজনী মোক কথা কৈ বহাই থৈ দিব। ভণ্টিকেইজনী আৰু মই মিলি কিনে গোটেইকেইজনী আৰু নাচা আৰম্ভ কৰি দিলোঁ। গোটেইবিলাকে ইমান যে এনজয় কৰিলোঁ, আপোনালোকে চাই থাকিব দেই গোটেই ভিডিঅ'টো। বিয়া বুলি ল'ৰাকেইটাৰ বেছি দুখ লাগিল, সেইকাৰণে কইনা দুখতে ভাঙি পৰিছে। এইফালে কইনা আৰু এটা ভাইকে বিয়া গীত লগাইছে। হাঁহি ফূৰ্তি আৰু ধেমালি মাজেৰে ইয়াতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ।